গুড মৰ্নিং ষ্টুডেণ্টছ। আজিৰ আমাৰ আলোচ্য পাঠটি হৈছে জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ কবিতাটি। বিশ্বখনিকৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি ইতিমধ্যে তোমালোকক লিখাই দিয়া হৈছে। আগতে তোমালোকক এই পাঠটোৰ সম্পৰ্কে কিছু কথা কোৱা হৈছিল, তথাপিও আজি যিহেতু এইটো আধ্যাত্মিক তথা দাৰ্শনিক ভাৱৰ এটি জটিল কবিতাটি সম্পৰ্কে পুনৰ মই কিছু কথা কৈছোঁ। তোমালোকে নিশ্চয় মনত ৰাখিছা, জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক হ'লেও মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী কাকতখনৰ লগত জড়িত নাছিল, আৰু সেইবাবেই হয়তো তেওঁৰ কবিতাৰ বিষয় আৰু চন্দ্ৰৰীতি অলপ সুকীয়া। সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত এইগৰাকী কবিয়ে আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰা সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। প্ৰথমে আমি মফিজুদ্দিন আহমদ হাজৰিকাৰ চমু পৰিচয় সম্পৰ্কে কিছু কথা জানি লওঁ আহাচোন। মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় 1870 চনত ডিব্ৰুগড়ত। 1896 চনত তেওঁৰ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায়, আৰু প্ৰকাশৰ লগে লগে কবিতাসমূহে পাঠকসকলৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছিল। জ্ঞানমালিনী কবিতা পুথিখনৰ নামেৰেই মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবিৰূপে জনাজাত। তোমালোকৰ পৰীক্ষাৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইখিনিতে আছে, তোমালোকে মনত ৰাখিবা, মফিজুদ্দিন আহমদ হাজৰিকা কি কবি নামেৰে পৰিচিত? ইয়াৰ উত্তৰত হ'ব মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনী কবি নামেৰে পৰিচিত। তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ গোটাই তত্ত্বপাৰিজাত নাম দি এখন কাব্যপুথি প্ৰকাশ কৰা হয়। 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত তেখেতে সভাপতিৰ আসন অলংকৃত কৰিছিল। 1958 চনত এইগৰাকী জনপ্ৰিয় কবিৰ পৰলোকপ্ৰাপ্তি ঘটে। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায়। এতিয়া আমি বিশ্বখনিকৰ কবিতাটিৰ মূল বিষয়বস্তু সম্পৰ্কে কিছু কথা আলোচনা কৰিম। বিশ্বখনিকৰ কবিতাটি বিশ্লেষণ কৰিলে আমি দেখিবলৈ পাওঁ, যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনো ভগৱানক প্ৰত্যক্ষ কৰা নাই, তথাপিও ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰিয়তে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতেও তেওঁ মহিমাৰ কথা কি বখানে। সকলোতে সেই পৰম সত্তা বিৰাজমান। তেওঁ মায়াৰ উৰণিৰে মুখ ঢাকি সকলোৰ ওচৰতে থাকে যদিও তেওঁক কোনো বিচাৰি নাপায়। সত্য, ৰজ, তম তিনিও গুণ তেওঁতে বিৰাজমান। এই তিনি গুণতে জগতৰ স্থিতি আৰু লয়। সত্যগুণ সুখদায়ক আৰু জ্ঞানাত্মক, ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক, অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমগুণ অজ্ঞানৰ পৰা হয়, ই জীৱৰ মোহ উৎপাদন কৰে, আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। সত্যগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। ৰজগুণে দুখ নমাই আনে, তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। আগৰ ক্লাছত তোমালোকক সত্য, ৰজ আৰু তমগুণ সম্পৰ্কে মই কৈছিলোঁ। কথাখিনি তোমালোকে মনত ৰাখিবা। পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন উত্তৰ লিখিবলৈ আহে, এই কথাখিনি তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি কবিতাটো যদি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে ইয়াত এটা প্ৰশ্ন আহে, কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে? ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ, এই বিশ্বখন ঈশ্বৰে সৃষ্টি কৰাৰ কাৰণে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলিছে। কবিৰ মতে বিশ্ব ব্ৰহ্মাণ্ডখনৰ অণু পৰমাণু, গছ গছনি, তৰু তৃণ, জীৱ জন্তু সকলোবোৰ ভগৱানৰেই সৃষ্টি। সত্য, ৰজ, তম তিনিও গুণ তেওঁতে বিৰাজমান। তেওঁ এই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে
তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনো দেখা নাপায় তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰতে বিয়পি থকা এক সৰ্বশক্তিমান সত্তা। বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? আমি যদি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰ কৰি চাওঁ তেতিয়া দেখিবলৈ পাওঁ বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ দাৰ্শনিক ভাৱ প্ৰকাশ কৰিছে। এই দৰ্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ'ল ব্ৰহ্ম, সত্য, জগত, মিথ্যা। এই দৰ্শনৰ মাজেৰে এইটোকেই বুজোৱা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন, বেলি, গ্ৰহ, তৰা আৰু মানুহৰ অথবা জীৱ জন্তু, গছলতা, পশু পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ তেওঁৱেই অধিকাৰী। তেওঁৰ কৃপাতহে জগতখন পৰিচালিত হয়। মানুহৰ জীৱন ৰথৰ চকৰি ঘূৰে, পশু পক্ষী, গছলতা সকলো জীৱ জন্তু তেওঁৰ কৃপাতেই জন্মে আৰু সংসাৰ নাট সামৰি মৃত্যুমুখত পৰে। গতিকে আমি যদিও তেওঁক নেদেখোঁ তথাপি ভালদৰে চালে সকলোতে আমি তেওঁৰ অস্তিত্বৰ উমান পাওঁ। তেওঁ সকলোতে আছে, তেওঁৱেই এই জগতৰ খনিকৰ, কিন্তু আমি তেওঁক নেদেখোঁ এইবাবেই যে তেওঁ মায়াৰ উৰণিৰে নিজৰ মুখ ঢাকি ৰাখে, অৰ্থাৎ তেওঁ মায়াৰে আবৃত। এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে বিশ্বখনিকৰক আমি কিয় দেখিবলৈ নাপাওঁ বা বিশ্বখনিকৰক খেপিয়ালে আমি কিয় চুব নোৱাৰোঁ? ফাইনেল পৰীক্ষাত এই প্ৰশ্নটো আহিছে, তোমালোকে মনত ৰাখিবা। বিশ্বখনিকৰে এখন মায়াৰ উৰণিৰে নিজৰ মুখ ঢাকি ৰাখে, তেওঁ নিৰাকাৰ, সেইকাৰণে তেওঁক আমি দেখিবলৈ নাপাওঁ বা খেপিয়ালে আমি চুব নোৱাৰোঁ। যেতিয়ালৈকে জীৱই এই মায়াৰ আৱৰণ ভেদ কৰিব নোৱাৰে বা উৰণিখন আঁতৰাব নোৱাৰে তেতিয়ালৈকে ঈশ্বৰৰ অস্তিত্বকো বুজি পাব নোৱাৰে। ৰছীডালকে সাপ বুলি ভুল কৰাৰ দৰে আমি পাৰ্থিৱ জগতখনকে সঁচা বুলি ভুল কৰোঁ। আচলতে সত্য, ৰজ, তম এই ত্ৰিগুণ সকলো গুণৰ নিয়ন্তা, অথচ সকলো গুণৰ ঊৰ্ধত থকা পৰমেশ্বৰক আমি দৰ্শন কৰিব নোৱাৰোঁ, কাৰণ তেওঁ নিৰ্গুণ। এতিয়া সকলোতে আছে তেওঁ, কিন্তু নেদেখে কেওঁ, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে প্ৰকৃততে আধ্যাত্মিক ভাৱ প্ৰকাশ কৰিছে। কবিতাটোত কবিয়ে বেদান্ত তত্ত্বৰ মূল কথা পৰমেশ্বৰেই যে একমাত্ৰ সত্য তাকে প্ৰতিফলিত কৰিব বিচাৰিছে। তেওঁ কৈছে যে গ্ৰহ, তৰা, জোন, বেলি এই সকলোবোৰ পৰমেশ্বৰৰ কৃপাত বৰ্তি আছে। তেওঁৰ কৃপাতে মানুহে পিতৃ মাতৃ পুত্ৰ পত্নীৰে পৰিৱৰ্তিত এখন সংসাৰ কৰি চলি আছে। তেওঁৰ কৃপাতে গছলতা, জীৱ জন্তু, পশু পক্ষী সকলোবোৰ হৈছে। এইবোৰৰ উপৰিও তেওঁৱেই পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান, কিন্তু তেওঁক আমি কোনো দেখিবলৈ নাপাওঁ। কবিয়ে এই সকলো কথা কোৱাৰ মাজতে উল্লিখিত চৰণটোৰ মাজেৰে তেওঁক আমি দেখা নোপোৱাৰ কাৰণটো দাঙি ধৰিছে। তেওঁ সৰ্বত্ৰ ব্যাপ্ত হৈ থকা স্বত্বেও আমি তেওঁক নেদেখোঁ, কাৰণ তেওঁ মায়াৰ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই উৰণিখনেই হ'ল বেদান্তৰ নিৰ্দেশিত মায়া। বেদান্তৰ ব্ৰহ্ম, সত্য, জগত, মিথ্যা তত্ত্বটোৰ লগত মায়াৰ বিশেষ সম্পৰ্ক আছে, কাৰণ মায়াই পৰমেশ্বৰৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত আমাৰ বাবে এখন আৱৰণৰ সৃষ্টি কৰিছে। এই আৱৰণেৰে ঢাক খাই থকাৰ বাবেই আমি পাৰ্থিৱ জগতখনৰ ভিতৰত থকা পৰমেশ্বৰক প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। আনহাতে খেপিয়াই এই উৰণিৰ আঁৰত থকাজনক পাব নোৱাৰোঁ। তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰাৰ ক্ষমতা অৰ্জন হয়। কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে। এতিয়া আৰু এটা শাৰী উল্লেখ কৰা হৈছে, তেওঁৱে কাম, তেওঁৱে কৰ্মী, তেওঁৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁৱে বিশ্বখনিকৰ। এই শাৰীটো ব্যাখ্যা কৰিবলৈ আহে যে এই শাৰীটোৰ মাজেদি সকলো কৰ্মৰ অন্তৰালত যে স্বয়ং সত্তা বিৰাজমান, অৰ্থাৎ ভগৱান যে বিৰাজমান হৈ আছে সেই কথা ইয়াত প্ৰকাশ কৰিছে। বিশ্বৰ সকলো কাম বিশ্বখনিকৰে কৰি থাকে। আমি
তেওঁক বা তেওঁৰ কামক দেখা নাপালেও বিশ্বকৰ্মাৰ সত্তাক উপলব্ধি কৰিব পাৰোঁ। বিশ্বৰ সকলো কৰ্মৰাজি এক অভিন্ন আৰু অদৃশ্য দোলেৰে পৰিচালনা কৰাজনক কবিয়ে প্ৰণাম আৰু ভক্তি নিবেদন কৰি তেওঁক কাৰিকৰ আৰু বিশ্ব নিৰ্মাণকাৰী খনিকৰ হিচাপে আখ্যা দিছে। এতিয়া আমি যদি চাওঁ যে নিশ্চয় তেওঁৱে ইয়াত উল্লেখ কৰিছে আৰু এটা শাৰী, নিশ্চয় তেওঁৱে অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান। এই কবিতাফাঁকি যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়া দেখিবলৈ পাওঁ ইয়াতো কবিয়ে ভগৱানৰ যি ঐশ্বৰিক লীলা মাহাত্ম্য, যি তেওঁৰ কৰ্ম, এই সকলো গুণানুকীৰ্তন কৰিছে। সমগ্ৰ জীৱ আৰু জড় জগতক বিশ্ব নিৰ্মাতা খনিকৰে নিৰ্মাণ কৰি তিল তিলকৈ গঢ়ি তুলিছে। মায়াৰ আৱৰণৰ বাবে আমি পাৰ্থিৱ পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবোঁ আৰু তাত পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্তু মায়াৰ আৱৰণ ভেদ কৰি চালে দেখা যায় যে পৃথিৱীৰ সকলোতে বিশ্ব খনিকৰ পৰম ব্ৰহ্মৰে ৰূপ। তেওঁ সৰ্বব্যাপী সৰ্বশক্তিমান আৰু চিৰন্তন একমাত্ৰ সত্য। তেওঁক কোনো নেদেখিলেও তেওঁ অন্তৰ্যামী সৰ্বজ্ঞান বিশ্বৰ আত্মা সৰ্বব্যাপী সৰ্বশক্তিমান বুলি কবিয়ে উল্লেখ কৰিছে। এতিয়া কবিতাটিৰ মূল ভাৱটো যদি আমি বিচাৰ কৰি চাওঁ তেতিয়া দেখিবলৈ পাওঁ বিশ্ব খনিকৰ কবিতাটিত কবিয়ে ভগৱানৰ অস্তিত্বৰ কথা বৰ্ণনা কৰিছে। এই বিশ্ব ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাহিৰে কাৰো অস্তিত্ব নাই। যদিও আমি কোনো তেওঁক দেখা নাই তথাপি এজন বিশ্ব খনিকৰ আছে আৰু তেওঁৰ কৃপাতেই গ্ৰহ তৰা বেলি জোন এই আটাইবোৰ ইটোৱে সিটোৰ লগত টনাটনি কৰি চলি আছে। ল'ৰা তিৰোতা আই ভাই সকলোকে লৈ এই জগতত মানুহো একোখন সংসাৰ ৰচিছে। সেয়েহে তেওঁৰ মহিমা অপাৰ। এখিলা পাতত কিমান চিন কিমান যশস্যাৰ কথা আছে। উৰণিৰে মুখ ঢাকি তেওঁ ওচৰতে থাকে, সেই খেপিয়ালেও তেওঁক আমি চুব নোৱাৰোঁ। এই পৃথিৱীখন সত্য ৰজ তম এই তিনিটা গুণত চলি আছে আৰু ইয়াৰ মাজতে লয় হৈ আছে। এই তিনিওটা তেওঁৰ এই গুণ যদিও তেওঁ এই সকলো গুণৰ ঊৰ্ধত আৰু সেয়ে তেওঁক নিৰ্গুণ বোলা হয়। সেই যেনি আমাৰ চকু যায় সকলোতে তেওঁ দয়াৰ পৰশ আমি অনুভৱ কৰিব পাৰোঁ। তেওঁ মৰমৰ আশীৰ্বাদেৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছলৈ ৰূপান্তৰিত কৰিছে। তেওঁৰ কৃপাতেই এমাদিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠিছে। সেয়েহে কবিয়ে কৈছে তেওঁৱেই মানি তেওঁৱেই মান তেওঁৱেই দানী তেওঁৱেই দান তেওঁৱেই কৰ্মী তেওঁৱেই কাম খেতিয়ক জ্ঞানী তীখা শান ধৰ্ম ধৰ্মী বুদ্ধিয়ক পানী মাছ যোগী তপস্বী ধন ধনী গোমস্তা মহাজন অৰ্থাৎ তেওঁৱেই সকলো অৰ্থাৎ সেইজনেই হৈছে বিশ্ব খনিকৰ। তেওঁৱেই অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ তেওঁৱেই সৰ্বব্যাপী সৰ্বশক্তিমান। তোমালোকে নিশ্চয় কবিতাটো ভালদৰে বুজি পাইছা। কবিতাটোত বেদান্ত দৰ্শনৰ কথা আধ্যাত্মিক তত্ত্ব বা দাৰ্শনিক ভাৱ সুন্দৰভাৱে কবিয়ে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। তোমালোকে নিশ্চয় কবিতাটো ভালদৰে বুজি পাইছা। যদি কিবা নুবুজা ইয়াত কথা থাকে তেতিয়াহ'লে মোক পুনৰ সুধিবা, মই তোমালোকক সহজ সৰলভাৱে আকৌ বুজাই